Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আজি ফাইনালি যাবলৈ ওলাইছো জাৱান চিনেমা চাবলৈ আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শো হয় আৰু আজি চিনেমাটো চাওঁ আপোনাৰ PVR Grand মল বেলেচাৰী ব্লগ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব হয় ফ্ৰেণ্ড আমি ফাইনালি পাই গ'লো PVR Grand মল বেলেচাৰী চেন্নাই আৰু আপোনালোকে ভিডিঅ'ত দেখা পাই গম পাই আছে এইটো এটা ডাঙৰ মল হয় গ্ৰাণ্ড মল হয় আৰু আমি ইয়াতে আজি চিনেমা চাম আৰু আজি আপোনালোকক এইটো যে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ লগত থাকিব আৰু আপোনালোকে ইয়াৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ উপভোগ কৰি থাকক আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি আকৌ আহি গ'লোঁ চিনেমা চাবলৈ আৰু বহুত এক্সাইটেড ফিল কৰি আছোঁ কিয় জানেনে আজি শাহৰুখ খানৰ জাৱান চিনেমা ৰিলিজ হ'ব আৰু আমি ফাইনালি চাম ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শো ডাঙৰ গ্ৰাণ্ড মল হয় আৰু ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায় আপোনালোকে লাষ্টলৈ চাবলৈ নাপাৰিব আৰু বহুত ভাল ভাল দৃশ্য আছে আপোনালোকে কণ্টিনিউ চাই থাকিব হয়তো আমি ফাইনালি গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা থাৰ্ড ফ্ল'ৰ আহি পাই গ'লোঁ আৰু যোনটো চিনেমা যোনটো হল হয় এইটো আপোনাৰ থাৰ্ড ফ্ল'ৰত হয় একদম ওপৰত হয় আমি ওপৰৰ ভাগত আহি পালোঁ এতিয়া চিনেমা হললৈ আগবাঢ়ি যাম আৰু ফ্ৰেণ্ড আমি আহি এট লাষ্ট চিনেমা হল পাই গ'লোঁ আপোনালোকে দেখা পাই আছে এইডোখৰ হল চিনেমা হল আৰু এইডোখৰ হল আপোনাৰ টিকেট কাউণ্টাৰ যোনহঁতে টিকেট লোৱা নাই ইয়াৰ পৰা টিকেট লৈ আছে টিকেট ক্ৰয় কৰি আছে আৰু আমাৰতো এডভান্স বুকিং আছিলে আমাৰ টিকেট ল'ব নালাগে ইয়াৰ পৰা অকণমান দৃশ্য দেখাইছোঁ এইটো হ'ল PVR Cinemas দেখা পাই আছে আৰু এইডোখৰ হয় আপোনাৰ টিকেট চেকিং কৰি আছে আপোনালোকে চাওক এইটো হ'ল টিকেট মানে চেকিং কৰি আছে যোনকেইটা মানে অনলাইন টিকেট লৈছে সিহঁতৰ টিকেট চেকিং কৰি আছে এতিয়া আমিও ভিতৰ ফালে সোমাই যাম টিকেট চেক কৰি আমি ভিতৰ ফালে সোমাই আহিলোঁ আপোনালোকে দেখা পাই আছে এইবোৰ টিকেট চেক কৰি আছে আৰু আমি ভিতৰ ফালে সোমাই আহিলোঁ আৰু এইটো হ'ল ভিতৰ পৰা দৃশ্য চিনেমা হলৰ যোনটো ভিতৰ ভাগৰ যোনটো অংশ হয় সেইটো হয় চাওক দেখাত ধুনীয়া হয় আৰু 5টা মানে হল আছে চিনেমা হল আৰু একেলগে 5টা হল মানে চলোৱা হয় আৰু আমি যোনটো সোমাম সেইটো হ'ল 3 নম্বৰ চাওক এইটো হ'ল 5 নম্বৰ চিনেমা হল পৰ্দা তাৰমানে এইটো হ'ল 3 নম্বৰ আৰু ইয়াত আপোনাৰ খাবলৈ সকলো ধৰণৰ বস্তু পোৱা যায় আৰু বস্তু পালেনো কি হ'ব ইয়াত বস্তু বহুত দামো হয় আৰু চাওক আমাৰ চিনেমা আৰম্ভ হ'ব আমি ডাইৰেক্ট ফাইনেলি ভিতৰ ফালে সোমাই গৈ আছোঁ চিনেমাৰ স্ক্ৰীন আৰু চাওক ইয়াৰ কিমান ধুনীয়া ফাইনেলি আমি ভিতৰ ফালে সোমাই আহিলোঁ আৰু চাওক কিমান ধুনীয়া আৰু এতিয়া এডভাৰটাইজ চলি আছে আৰু আমাৰ চিনেমা ষ্টাৰ্ট হ'বহি ফাইনেলি জাৱান চিনেমা ষ্টাৰ্ট হৈ গ'ল আপোনালোকে স্ক্ৰীনত দেখা পাই আছে শাহৰুখ খানৰ একশ্যন জাৱান চিনেমাটো ইণ্ডিয়ান ফাৰ্ষ্ট মুভি হয় য'ত হলিউডৰ দৰে প্ৰথম দেখিলোঁ শাহৰুখ খানৰ চিনেমা জাৱান চিনেমাটো চাই ইমান ভাল লাগিছে ক'বলৈ কোনো ভাষা নাই আৰু শাহৰুখ খান যে বলিউডৰ কিং হয় তাৰ যে চিনেমা যে ভাল হ'বই তাতে কোনো সন্দেহ নাই আৰু শাহৰুখ খানে এইটো জাৱান চিনেমাৰ মাধ্যমেদি সাধাৰণ ৰাইজৰ কাৰণে বহুত অতি গুৰুত্বপূৰ্ণ কেইবাটাও মেছেজ আগবঢ়াইছে আপোনালোকে চিনেমাডোখৰ চালে গম পাব আৰু আমাৰ আজি মুভি কমপ্লিট হৈ গ'ল আৰু জাৱান চিনেমাটো চাই বহুত এক্সাইটেড ফিল কৰিছোঁ বহুত ভাল লাগিছে আৰু আজি ব্লগটো ইয়াতে শেষ কৰিম আপোনালোকক আকৌ লগ পাম আশা কৰিলোঁ Thanks for watching. Bye bye.